যিসকলে প্ৰথমৰ পৰাই মোৰ ভিডিঅ'সমূহ চাই সেইসকলক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈকে প্ৰথমৰ পৰা শূন্যৰ পৰা আৰম্ভ কৰা মোৰ ইউটিউব চেনেলটোৰ যাত্ৰাক যিসকলে এতিয়ালৈকে ভিডিঅ' চাই আহিছে সেইসকলক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি কাৰণে ভিডিঅ'টো শেষত কৈ আছোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰক আৰু লাইক এটা কমেণ্ট এটা সকলো কৰি দিয়ক। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু ইউটিউবত ভিডিঅ' বনোৱাসকলে হয়তো সকলোৱে গম পায় যে যাৰ ইউটিউব চেনেল আছে সকলোৱে গম পায় যে এটা ইউটিউব চেনেলৰ মনিটাইজেশ্যন হ'বলৈ কিমান কষ্ট কৰিবলগীয়া হয়। যেতিয়া 1 বছৰৰ ভিতৰত 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰিব লাগে আৰু 4000 ঘণ্টা ৱাটচ টাইম কমপ্লিট কৰিব লাগে। 4000 ঘণ্টা ৱাটচ টাইমত যদি হৰণ কৰি দিয়া হয় 2 লাখ মিনিমাম 2,40,000 মান ভিউৱাৰ্ছ উঠাবলগীয়া হয় 1 বছৰৰ ভিতৰত। সেই সময়খিনি বহুত টাফ হয়, মানে বহুত কষ্ট কৰিবলগীয়া হয়, যথেষ্ট কষ্ট কৰিবলগীয়া হয়। কষ্ট কৰাৰ ফলতহে এটা ইউটিউব চেনেল মনিটাইজেশ্যন হয়। ইউটিউব চেনেলত এটা ভিডিঅ' বনাওঁতে যিমান কষ্ট হয় তাতোতকৈ আপোনালোকে বেছি মৰম দিব লাগিব, তেতিয়াহে এটা ইউটিউব চেনেল মনিটাইজেশ্যন হয়। আৰু আপোনালোকে হয়তো বহুত মৰম দিছে, সেইবাবে সকলোকে বহুত বেছি ধন্যবাদ। ফাইনেলি আজি মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন অন হৈ গৈছে 1 বছৰৰ ভিতৰত। হয়তো 1 বছৰ হোৱাই নাই, মোৰ 5 মাহমান হৈছে। 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰিছে আৰু 1000তকৈ বেছি হৈ গ'ল, কিন্তু যিটো মানে লাগে গাইডলাইনছৰ মতে যে 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰিব লাগে আৰু 4000 ঘণ্টা ৱাটচ টাইম কমপ্লিট কৰিব লাগে, আৰু সেইটো মোৰ ফাইনেলি হৈ গৈছে। সেইবাবে সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে ভিডিঅ' চায় আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিব। যদি এতিয়া ভিডিঅ'টো কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই বা কমেণ্ট কৰা নাই প্লিজ কমেণ্ট এটা কৰি দিয়ক, মনটো ভাল লাগিব। এতিয়াৰ পৰা মোৰ দায়িত্ব বাঢ়িল যে আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দি যাব লাগিব, আৰু যিমান পাৰোঁ মই চেষ্টা কৰি আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দি যাবলৈ আপোনালোকে আশীৰ্বাদ কৰি যাব, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। হয়তো ভিডিঅ'টোৰ পিকচাৰ কোৱালিটিটো অলপ বেয়া হ'ব পাৰে, কিয়নো ভিডিঅ'টো ৰাতি শ্বুট কৰিছোঁ। যিহেতু মনিটাইজেশ্যন অন হৈছে 7:12-13 মানত হয়তো মনিটাইজেশ্যনটো মোৰ অন হৈ গৈছে, আৰু সেইবাবে লগালগ আপোনালোকলৈ সুখবাৰ্তাটো দিবৰ বাবে মই ৰাতিয়ে ভিডিঅ' শ্বুট কৰিছোঁ। আৰু পিকচাৰ কোৱালিটি কেনেকুৱা আহিছে নাজানো, সেইটো কমেণ্ট কৰি জনাওক আপোনালোকে কেনেকুৱা আহিছে। আৰু এটা কথা এতিয়াই কওঁ যে বহুতে বহুত ধৰণে কথা কয় মনিটাইজেশ্যন কৰিবলৈ এনেকুৱা কৰিব লাগে তেনেকুৱা কৰিব লাগে, আমুক কণ্টেণ্ট থাকিলে নহয় তামুক কণ্টেণ্ট থাকিলে নহয়। আপোনালোকে কাৰো কথা নুশুনিব। এটা ইউটিউব চেনেল মনিটাইজেশ্যন হ'বৰ বাবে 1000 ছাবস্ক্ৰাইব আৰু 4000 ঘণ্টা ৱাটচ টাইম কেনেকৈ উঠাব লাগে আপোনালোকে একদম কম দিনৰ ভিতৰতে আপোনালোকে কেনেকৈ কৰিব মনিটাইজেশ্যন। যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আপোনালোকে যদি নতুনকৈ ইউটিউব চেনেল খুলিছে মনিটাইজেশ্যন যদি এতিয়ালৈকে অন হোৱা নাই তেতিয়ালৈকে আপোনালোকক মই নেক্সট ভিডিঅ'ত কমেণ্ট কৰি নেক্সট ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম। আপোনালোকে কমেণ্ট কৰি জনাওক যে 4000 ঘণ্টা ৱাটচ টাইম আৰু 1000 ছাবস্ক্ৰাইব কেনেকৈ 4-5 মাহতে কমপ্লিট কৰিব পাৰি। ফাইনেলি এই ছাইডত দেখিছে যে আপোনালোকে এই কপি মোৰ ফটো সৈতে লগতো সৈতে আহিছে, আৰু কিয়নো মনিটাইজেশ্যন যেতিয়া আপোনাৰ অন হৈ যাব তেতিয়া এইটো আপোনাৰো আহিব, আৰু এইটো অহা মাত্ৰক আপোনাৰ হয়তো মনটো ভাল লাগিব। আপোনালোকে জল্দি কমেণ্ট কৰক যে যদি আপুনি খুব কম দিনৰ ভিতৰতে 4000 ঘণ্টা ৱাটচ টাইম আৰু 1000 ছাবস্ক্ৰাইব যদি কমপ্লিট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাওক। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। আগলৈ ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম, আৰু এটা নতুন ইউনিক ভিডিঅ' আহি আছে যিটো আমাৰ এতিয়া নকওঁ, যদি টেগ কৰিলে এটা নহ'ব, কিছুদিনৰ পাছত কৈ আছোঁ। এটা ভাল ভিডিঅ' অলপ আহি আছে, কিন্তু অপেক্ষা কৰক। আৰু মিনিমাম 20টামান ভিডিঅ' দিয়াৰ পাছত হয়তো 20টা নালাগে 15টামান ভিডিঅ' দিয়াৰ পাছত হয়তো তেনেকুৱা ভিডিঅ' আহি আছে। আপোনালোকে অপেক্ষা কৰি ৰাখক। আৰু আজিলৈ ইমানেই। দিনটো ভাল হওক, কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব।